প্ৰতিযোগিতাৰ যুগ। এয়া যে প্ৰতিযোগিতাৰ যুগ। সহজ সৰল মানুহবোৰক পিছত থৈ চকচকীয়া মুখা পিন্ধা মানুহেই সমাজৰ আগশাৰীত স্থান ল'ব খোজে। ভদ্ৰতাৰ আৱৰণেৰে ঢাকি ৰাখে অহংকাৰ, স্বাৰ্থ আৰু প্ৰতাৰণাৰ মুখ। সৰু সৰু মনবোৰক তাচ্ছিল্য কৰি নিজৰ সুখৰ ৰাজপ্ৰাসাদ গঢ়ে দিনে নিশাই। এয়া যে প্ৰতিযোগিতাৰ যুগ, য'ত মানৱতা কেতিয়াবা বিক্ৰী হয় টকা পইচা আৰু নামৰ বজাৰত, য'ত সত্যতকৈ অভিনয়ৰ দাম অধিক। সাধাৰণ মানুহৰ ঘামৰ মূল্য কেতিয়াবা লুটি নিয়ে ক্ষমতাৰ হাতে। প্ৰবঞ্চনা আৰু মিছা প্ৰতিশ্ৰুতিৰে কাৰোবাৰ সপোন ভাঙি গঢ়ে আনৰ সফলতা। কাৰোবাৰ চকুৰ পানীৰ ওপৰত আন এজনে হাঁহিৰ অট্টালিকা তোলে। কাৰোবাৰ দুৰ্ভাগ্যৰ ভস্মৰ ওপৰত আন কাৰোবাৰ সৌভাগ্য জ্বলি উঠে। তথাপিও কোনোবা কোণত এটি অকণমানি মন থমকি ৰ'ব খোজে। শান্তিৰ অলপ বতাহ বিচাৰি সপোনবোৰ বুকুত সাৱটি ৰাখে। লেখিকা বৰষা ডেকা, ছাত্ৰী ৰমেশ চহৰীয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, শিক্ষা বিভাগ, টাংলা।